কৃষ্ণ নমস্কাৰ সুপ্ৰভাত স্বাগতম 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 বন্ধু বান্ধৱীসকল কি খবৰ মই ভাবোঁ আপোনালোকৰ সকলোৰে ভালে মোৰো ভালেই বৰ্তমান যাবলৈ ওলাইছোঁ চিমেণ্ট চাপৰিত আজি বোল অধিৱেশনত লাই খুঁটা পুতিব তো লাই খুঁটাত কি হয় কেনেকুৱা হয় দেখুৱাম বুলি ভিডিঅ'টো কৰিলোঁ তো আৰম্ভ কৰি দিলোঁ আজিৰ ব্লগটো গৈ থাকোঁ কি হয় দেখা যাব ৱাও এতিয়া আমি ট্ৰেইনত মোৰ লগত আছে কৃষ্ণ সুনীল ঠেঙাল আছে তো সুনীল ঠেঙালে ক'ব কালি তেখেত গৈছিলে সবিশেষ কি হৈ আছে সুনীল ঠেঙাল কথা কালি চিমেণ্ট চাপৰি 92 সংখ্যক অধিৱেশনত যি লাই খুঁটা স্থাপন হ'ব আজি বৰ্তমান 20 তাৰিখে যোৱাকালি তাতে ইমান আমাৰ সেৱা বাহিনী ৰাইজসকল আহিছে বাপসকল আহিছে ভাল লাগিলে গৈ কৃষ্ণ দেই ফাইনেলি আমি চিমেণ্ট চাপৰি পালোহি চিমেণ্ট চাপৰিৰ পৰা যাম আমি চেৰেং চাপৰি ৰাইজৰ সমাগম বঢ়িয়া আহি আছে ৰাইজ আহি আছে কৃষ্ণ 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 বলক 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 কৃষ্ণ 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 ৰাইজৰ সমাগম কৃষ্ণ বলক বলক আমাৰ ছাৰ আদৰিছোঁ বলক আহি আছোঁ বাই 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 এই ভাগে নেকি এই ভাগ হা তো ৰাইজ আমি আহি পাই গ'লোহি এইটো মূল মণ্ডপ সৰ্বপ্ৰথমে মূল মণ্ডপৰ ভিতৰলৈ সোমাই যাওঁ আপোনালোকক ষ্টেজটো দেখুৱাওঁ বুলি ভাবিলোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক অধিৱেশনৰ পবিত্ৰ লাই খুঁটা স্থাপন চেৰেং পথাৰত আয়োজিত কৰা হৈছে এইটো তাৰেই মুকলি সভাৰ মূল মণ্ডপ ইয়াত প্ৰায় 1-1:30 বজাৰ পৰা মিটিং আৰম্ভ হ'ব তাৰ আগতে লাই খুঁটা স্থাপন হ'ব তো ৰাইজ এতিয়া আমি চাহ খাম চাহ খাই লৈ আমি লাই খুঁটা স্থাপন কৰা জেগালৈ যাম অকণমান দূৰ আছে 1 কিলোমিটাৰমান বুলি কৈছে তো যাম আৰু তো ফাইনেলি আমি আহি পাই গ'লোহি পবিত্ৰ লাই খুঁটা স্থাপন আমি এখন আদৰা গেট তো ভিতৰলৈ গৈ থাকোঁ কি দেখুৱাব পাৰোঁ ৰাইজৰ সমাগম হয় নেকি
বনভয়ু ভবন হামারু উদ্ধব বন্ধু উদ্ধব বন্ধু মধুপুরী রণ মুরারু ভক্তে দিব আইমাতৃসকলে উৎপীড়িত কৰিব আৰু বাপসকলে হৈ দিব কৃষ্ণ এয়া লাই খুঁটা উঠিব এয়া লাই খুঁটা লাই খুঁটা লাই খুঁটা কৃষ্ণ 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 হৰে ও হৰি ও রাম শ্ৰীমান পৃথিৱীখনৰ পবিত্ৰ লাই খুঁটা স্থাপনৰ হ'ব সময়ত জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় লাই খুঁটাৰ এই পবিত্ৰ সমন্বয় ক্ষেত্ৰৰ পৰা জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় জয় সময়েৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পবিত্ৰ লাই খুঁটা ইতিমধ্যে স্থাপন হৈ গৈছে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ লক্ষ ভকত বৈষ্ণৱৰ প্ৰেম শ্ৰদ্ধাৰে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰতি থকা ভকত বৈষ্ণৱসকলৰ আশীৰ্বাদ স্বৰূপ আমি সমস্ত বাপ বান্ধৱক ইয়াত কাৰ্যসূচী শেষ তাৰপিছত ৰাইজৰ যাত্ৰা মানে চব বগা চব বগা অ' বাপ ভালে আছে ন বাপ কিবা এটা কৰিব লাগিব যোন পিনে চালেও বগাই বগা বগাই বগা বগাই বগা সকলো পিনে বগা অঁ ভোজনালয় যাব লাগে অঁ 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 কিবা এটা পবিত্ৰ পবিত্ৰ লাগি গ'ল অঁ অঁ ঠিক আছে বাপ ন ভাল লাগিলে সঁচাকৈ বহুত ভাল লাগিলে আজি কৃষ্ণ নহাসকলে ভিডিঅ'টো চাই আফচোচ কৰিব পটককেনে যোৱা সেইবিলাক লৈ আনিবা পটককেনে আনিবা কৃষ্ণ ৰে কৃষ্ণ
ইমান পবিত্ৰ ঠাই, সকলো পিনে অকল কৃষ্ণ কৃষ্ণ কৃষ্ণ, সকলো পিনে কৃষ্ণ, কেৱল কৃষ্ণ কৃষ্ণ। তো ৰাইজ এতিয়া আমি বৰ্তমান ভোজনালয়ত প্ৰায় 600-700 মানুহ একেলগতে বহিব পৰা ডাঙৰ বৃহত্তৰ ভোজনালয়। তো ৰাইজ ভোকো লাগিছে, ভাতটো খাই লওঁ। আৰু ৰাইজৰ যি সমাগম সঁচাকৈ বৰ সুন্দৰ দেই, বঢ়িয়া। বহি লওঁ আৰু এইডোখৰতে বহি লওঁ আৰু তো ৰাইজ খাই বৈ হাতখন ধুই ল'লোঁ। হাত ধুই লৈ আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিছোঁ ৰন্ধনশালটো। এদিনীয়া কাৰ্যসূচীৰ কাৰণে ৰন্ধনশাল আকাশৰ তলতে কৰিলে, বৰ সুন্দৰ। চৌকা বহি আছে, বনোৱা ৰাইজে বনাই আছে, সিজোৱা ৰাইজে সিজাই আছে, খোৱা ৰাইজে খাই আছে, এই ৰাইজে ৰেষ্টটো লৈ আছে। এইটো পিছৰ ডোখৰ, পিছফালৰ দৃশ্য। বৰ্তমান আমি এতিয়া চিমেণ্ট চাপৰি আঞ্চলিক বৰনামঘৰত। ইয়াত সেৱা বাহিনীৰ যি শিবিৰ, সেই শিবিৰ তৈয়াৰ কৰি দিয়া হৈছিলে। ইয়াতে কাপোৰ কানি পিন্ধি মেলি ইয়াৰ পৰা ওলাই যাব লাগিব। গতিকে এতিয়া আমি ভিতৰলৈ সোমাই যাম। চিমেণ্ট চাপৰি আঞ্চলিক নামঘৰ। নামঘৰটো ভাল লাগে, বৰ সুন্দৰ, ধুনীয়া, পৰিপাটি।